নমস্কাৰ পুনৰ এটি ভাল খবৰ লৈ আহিছে আপোনালোক সকলোৰে মাজলৈ আৰু বৰ্তমান গম পাইছে আমাৰ ইণ্ডিয়ান আৰ্মিত পদ মুকলি কৰি দিয়া হৈছে ইণ্ডিয়ান আৰ্মি জিডিকে আদি কৰি বা ট্ৰেডমেন বহুখিনি বিভাগত বৰ্তমান পদ মুকলি কৰি দিয়া হৈছে আৰু এইখিনি পদৰ বৰ্তমান অনলাইন এপ্লাই চলি আছে গতিকে এটি ভাল খবৰ বুলি ক'ব পাৰি আৰু এইখিনি পদৰ এপ্লাই চলি থাকিব প্ৰায় এপ্ৰিল মাহলৈকে আৰু পোষ্ট পায় 25,000 প্লাছ ভেকেঞ্চি ওলাইছে আৰু চেলাৰী ষ্টাৰ্টিংটো 30,000ৰ পৰাই হ'ব বাকী সেইখিনি কথা আমি পিছত পাতিম কিন্তু বৰ্তমান যিহেতু ইণ্ডিয়ান আৰ্মিত অনলাইন এপ্লাই চলি আছে আৰু এইখিনি প্ৰায় এপ্ৰিল মাহলৈকে যিহেতু অনলাইন চলি থাকিব গতিকে যিসকলে কেণ্ডিডেটে এপ্লাই কৰে নাই তেওঁলোকে এপ্লাইটো কৰি লওক আৰু বয়সটো 17.5 বছৰৰ পৰা 21 বছৰলৈকে জিডিৰ ক্ষেত্ৰত দিয়া হৈছে বাকী ট্ৰেডমেনৰ কাৰণে অলপমান বয়সটো বঢ়াই দিয়া হৈছে আৰু বাকী ইয়াত দেখিছে আমি এপ্লাই কৰিব পৰাকৈ আমি ফিজ কাটিব লাগিব 250 টকা ইয়াত দেখিছে আৰু আমি জিডিত বা যিটো আমি 10 পাছ লেভেলৰ পষ্টত এপ্লাই কৰিব বিচাৰিব পৰাকৈ যিটো আমাৰ জিডি পষ্ট ওলাইছে অগ্নিবীৰ জেনেৰেল ডিউটি তাত আমাৰ 45% থাকিব লাগিব 10 প্লাছৰ যিখন মাৰ্কশ্বিট আছে জিডিত এপ্লাই কৰিবলৈ হ'লে বাকী ইয়াত টেকনিকেলৰ কিছুমান পষ্ট ওলাইছে 12 পাছ বা 40% বিচাৰিছে 50% মাৰ্কছ এইবিলাকত বিচাৰিছে দেখিছে ইংলিছ হওক বা ITI এনেকুৱা ধৰণৰ বিচাৰিছে কোৱালিফিকেশ্যনসমূহ তোমালোকে ভালদৰে মন কৰা এটি ভাল খবৰ যে আমাৰ ইণ্ডিয়ান আৰ্মি পদ মুকলি কৰি দিয়া হৈছে অগ্নিবীৰ আৰু এইখিনি পদৰ বৰ্তমান অনলাইন এপ্লাই চলিয়ে আছে অনলাইনটো কৰি লোৱা আৰু ইয়াত অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ টেকনিকেলৰ কাৰণে দেখিছে 60% পাৰ্চেণ্টেজ বিচাৰিছে বা ইয়াত দেখিছে ক'ত কি হয় নহয় তোমালোকে নিশ্চয় দেখিছে বা ট্ৰেডমেনৰ পষ্ট বিচৰা হৈছে চিম্পল 10 পাছ হ'লেই হ'ব ট্ৰেডমেনৰ ইয়াত 33% থাকিব লাগিব দেখুওৱা হৈছে গতিকে তোমালোকে এই পষ্টখিনিত এপ্লাই কৰি লোৱা বৰ্তমান যিহেতু এপ্লাই চলি আছে আৰু ছাৰ্ভাৰ ইমান প্ৰব্লেম দিয়া নাই 250কে তোমালোকে পে'মেণ্ট কাটিব লাগিব জেনেৰেল ডিউটি বা হাইট চেষ্টৰ কথাটো গম পাইছোঁ ক'ত কিমান লাগিব নালাগিব মই ধুনীয়াকৈ দেখুৱাই দিছোঁ তোমালোকে স্ক্ৰীনশ্বটটো মাৰি লোৱা দেখিছা বহুখিনি পদ মুকলি কৰি দিয়া হৈছে ইণ্ডিয়ান আৰ্মিত সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াৰ চিলেকশ্যন প্ৰচেছটোৰ কথা জানে প্ৰথমতে হ'ব ৰিটেন তাৰপিছত ফিজিকেল মেডিকেল তাৰপিছত হ'ব আমাৰ ফাইনেল মেৰিট লিষ্ট তাৰপৰা ৰানিং হ'ব 1.6 কিলোমিটাৰ বাকী জানাই তোমালোকে ৰিটেনটো হ'ব কম্পিউটাৰতে আমাৰ এক্সামটো হ'ব আৰু এক্সামটো আমাৰ জুন মাহত দেখুওৱা হৈছে 12 মাৰ্চৰ পৰা এপ্লাই চলি আছে 10 এপ্ৰিললৈকে আৰু এক্সাম হ'ব আমাৰ জুন মাহত আৰু এয়াৰ নাৰেংগী যোৰহাট গোটেইখিনি ইয়াত ক্লিয়াৰ কৰি ভালদৰে বুজাই দিছে আৰু শিলচৰ বা চেণ্ট্ৰেল আছাম আৰু শ্বিলং মৰিগাঁও নগাঁও শোণিতপুৰ বিশ্বনাথ ইয়াত ভালদৰে দেখুৱাই দিয়া হৈছে গতিকে ভাল খবৰ বৰ্তমান ইণ্ডিয়ান আৰ্মি পদ মুকলি কৰি দিয়া হৈছে এইখিনি পদত যিসকল ইচ্ছুক কেণ্ডিডেট আছে তেওঁলোকে এপ্লাইটো কৰি লওক অফিচিয়েল ৱেবছাইটত গৈ joinindianarmy.com বা যি আমাৰ অফিচিয়েল ৱেবছাইটসমূহ আছে তাতে ভিজিট কৰি এপ্লাইটো কৰি ল'ব পাৰিব ইণ্ডিয়ান আৰ্মি বৰ্তমান পদ মুকলি কৰি দিয়া হৈছে অগ্নিবীৰ ফালৰ পৰা আৰু ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰক কাৰণ বৰ্তমান পদ মুকলি কৰি দিয়া হৈছে 25,000 প্লাছ ভেকেঞ্চি